গাইস শুই দিলো আকৈছে बाबा তুমি ত্রিভুবনৰ ধুলা তুমি कौन है ये लोग कहाँ से आते हैं পকেটত বস্তু এটা আছে খাই লওঁ ৰ'ব চাবনি नहीं আমলা 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 You color my life, you break the line, I'm falling for you. You're stuck in my mind. वाह गाइस आज साइकिल की सफाई करूंगा इसे आज इस साइकिल की सफाई कोई एक होने अरे कहना क्या चाहते हो Just all the time, I'm falling for you. আমি গল ফিনিশ এতিয়া যাম প্ৰেক্টিছত ও হেল্ল' গাইস কি খবৰ আজি মই গৈ আছো মোৰ কাৰ্জনৰ লগত প্ৰেক্টিছত এয়া চাওক আৰু যে এয়া ইয়াক ওভাৰটেক কৰি নিদিয়া দিগন্ত মই ओए गाइस साइकिलिंग में हेलमेट पहनना जरूरी है तो हेलमेट पहन लिया और जा रहा हूँ बुकाखात की ओर तो आज शिवरात्रि আছে तो গাড়ীবিলাকৰ বহুত উৎপাত হৈছে তো এইটো কাৰণে হেলমেট চেলমেট চব লগাই লোৱা দৰকাৰ তো লগাই লৈছোঁ আৰু গৈ আছোঁ চাই থাকক আহি পেলাই ঘৰ পালে মানে সেইদিনাখন ইমানেই প্ৰব্লেম হ'ল নহয় কি ক'ম মানে আপোনালোকক লাগ বেয়া তেনেকুৱা হ'ল কথাটো আহি আছিলোঁ আহি থাকোঁতে কলেজৰ কিছুমান কাগজ জেৰক্স কৰিবলৈ দিছিলে তো জেৰক্স কৰিবলৈ ল'লোঁ তেনেকুৱাতে আকৌ জেৰক্স কৰা মেচিনটো বেয়া হৈ গ'ল তো প্ৰায় ৰাতি 10টা বাজি গৈছে জেৰক্স কৰোঁতে
আহোঁতে হাতত পইচা এটা আছিলে বোলো হাতত থাকিলে খৰচ হৈ যাব সেইটো কাৰণে আপোনাৰ ATM-ত জমা কৰি থ'বলৈ গ'লোঁ ATM-টো হেঙাই গ'ল কাৰ্ডখন নোলোৱা হ'ল প্ৰায় আধা ঘণ্টামান ৰখিছোঁ মানে এনেকুৱা লাগ বেয়া নহয় কি ক'ম আৰু আপোনাৰ আহি থাকোঁতে আকৌ লগৰটো চাইকেলখন প্ৰেছ হ'ল আকৌ তাৰ চাইকেলখনক দাঙি আনিব লগা হৈছে ঘৰলৈকে তো ভাবক কিমান প্ৰব্লেম দিছে মানে ভিডিঅ' বনোৱা চব মুডটোৱে খাৰাপ হৈ গ'ল মানে মই ছবিও আকৌ মোৰ অঁকা ছবি কিছুমানকে আজি আপোনালোকক দেখাব বিচাৰিছোঁ চাওকচোন বেলে জখলা লেনা জৰুৰী হে মানে ছবি খোপা ওপৰত উঠাই থোৱা আছে ঘৰৰ ওপৰততো মানে ছবিখিনি নমাই লওঁ मैं किसी का सपना हूँ जो आजकल छुपाऊं सच तेरे सपने Music. You're stuck in my mind, just all the time. I'm falling for you. And tell me your secrets. I will tell. তো এইখিনি মানে গাইজ মই থোৱা আছিলে তো সেইটো কাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইখন ছবি দেখিছে মই ফাৰ্ষ্ট যেতিয়া মানে আৰ্ট শিকিছিলোঁ ফেব্ৰিক কালাৰ কৰিছিলোঁ তো ইয়াত তেনেকৈ আঁকি থৈছোঁ ফাৰ্ষ্ট টাইম আঁকিছিলোঁ তো ইমান ভাল হোৱা নাই চাগে তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন এইখন দেখিব পাইছে এইখন হৰিণা এটা আঁকিছিলোঁ কম্পিটিশ্যনৰ কাৰণে আঁকিবলৈ দিছিলে আৰু এখন স্পেচিয়েলি আপোনাৰ ডাইনী হত্যা আগতে এনেকুৱা চলিছিলে ন প্ৰকোপটো খুব বাঢ়ি গৈছিলে তো সেইটো কাৰণে মানে ডাইনী হত্যা ওপৰত মানে এখন ছবি আঁকিছিলোঁ তো সেয়াই আৰু দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক কেনেকুৱা লাগিলে ক'ব এইটো আকৌ আহিছ গাইজ পৰিলোঁ তোক মানে মাৰি পেলাম নেকি চালা আজি তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি বেছিকৈ ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু যদি বেয়া পাইছে ডিছলাইক কৰিব পাৰে একো প্ৰব্লেম নাই তো লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এখন ঠাইৰ সৈতে টিল দেন টাটা बाय बाय इसको देखिए रे बाबा मछली खा के नाच रहा है साला বাবা তুমি ত্রিভুবনৰ ধুলা তুমি তিনয়নৰ